এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খুবেই ডাঙৰ খবৰ। 2000 টকাত কিনিব লাগিব ঘৰুৱা চিলিণ্ডাৰ। 2000 টকাত ঘৰুৱা চিলিণ্ডাৰ কিনাৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম। 2000 টকাত কিনিব লাগিব 14 কেজিৰ ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এইকেইটা কাম। গ্ৰাহকৰ হাতত মাজত মাত্ৰ 5টাকৈ দিন বাকী। 16 আগষ্টৰ ভিতৰত KYC নকৰিলে বিপদত পৰিব গ্ৰাহক। 1000 টকাৰ গেছ চিলিণ্ডাৰত ভৰিব লাগিব 2000 টকাৰো অধিক টকা। অইল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটাৰ্ছ ফেডাৰেশ্যনে জনালে এই কথা। ইতিমধ্যে SMS যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ড তেল কোম্পানীৰ। এপ বা বিতৰকৰ জৰিয়তে আজিয়েই সমাপ্ত কৰক KYCৰ কাম। লাখ লাখ LPG গ্ৰাহকৰ বাবে এই মুহূৰ্তত জৰুৰী খবৰ। 2000 টকাত কিনিব লাগিব ঘৰুৱা চিলিণ্ডাৰ। 2000 টকাত ঘৰুৱা চিলিণ্ডাৰ কিনাৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম। 2000 টকাত কিনিব লাগিব 14 কেজিৰ ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এইকেইটা কাম। গ্ৰাহকৰ হাতত মাজত মাত্ৰ 5টাকৈ দিন বাকী। 16 আগষ্টৰ ভিতৰত KYC নকৰিলে বিপদত পৰিব গ্ৰাহক। 1000 টকাৰ গেছ চিলিণ্ডাৰত ভৰিব লাগিব 2000 টকাৰো অধিক টকা। অইল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটাৰ্ছ ফেডাৰেশ্যনে জনালে এই কথা। ইতিমধ্যে SMS যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ড তেল কোম্পানীৰ। এপ বা বিতৰকৰ জৰিয়তে সমাপ্ত কৰক আজিয়েই KYCৰ কাম, নহ'লে বিপদত পৰিব আপুনি। 2000 টকাত কিনিব লাগিব ঘৰুৱা চিলিণ্ডাৰ। 2000 টকাত ঘৰুৱা চিলিণ্ডাৰ কিনাৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই সমাপ্ত কৰক KYCৰ কাম।